পুৰা মতে উভতাই দে উভতাই দে ইমান যে পাগলা আছে আঙুঠিত কাৰ নাম লিখা আছে চেতনৰ নাম আছে স্বপ্নাৰ নাম লিখা আছে স্বপ্নাৰ যদি আঙুঠিত নাম লিখাইছে তেতিয়া মানে পাগল হৈ আছে তাইৰ আঙুঠিয়ে তাই পিন্ধি আছে তাইৰ নাম আছে সেইটো মই কিনিলৈ আহিছিলোঁ স্বপ্নাক দিবলৈ জন্মদিনৰ উপহাৰ হিচাপে কিন্তু আঙুঠিটোৰ লগতে স্বপ্নাক অপহৰণ কৰি গুচি আহি চালা পুলিচত দিম মোৰো মান ইজ্জত সকলো মাটিৰ লগত মিলাই দিলে আনকি আপোনাৰ ছোৱালী আৰু পাগলে এই সপ্তাহ কালি ইহঁতে ইমানখিনি খাব পাইছে ইহঁত চালা তহঁত কোনো খাই নাযাবি শেষ কৰি পেলাম চালা তহঁতক আৰে পাগল তোক চালাই খাই পেলা চুবাই খান মোৰ খোৱাটো পিছৰ কথা মোৰ খালে নহয় ডিঙিত কাইট লাগি মৰি যাব না কি আনকি আপোনাৰ ছোৱালী একো বদনামী হোৱা নাই বৰঞ্চ এটা টকাবাজৰ কবলৰ পৰা উদ্ধাৰহে হ'ল আপুনি মোক নীতি জ্ঞান দিবলৈ নালাগে যে কেইজনী টকাবাজ আপোনাৰ ল'ৰা লম্পট অসভ্য চব বুলি কৈছো এইখন ৰিটায়াৰ্ড প্ৰিন্সিপাল অনিল হাজৰিকাৰ ঘৰ মোৰ ল'ৰা বেকাৰ হ'ব পাৰে কিন্তু লম্পট নহয় অসভ্য নহয় আপুনি হায়াৰ ছেকেণ্ডাৰী হেড প্ৰিন্সিপাল তাতে ইমান ফুটনি কি হয় মোৰ ঘৰটো তিনিমহলীয়া ঘৰ আৰু আপোনাৰ ঘৰটো পুৰণিকলীয়া এটা আছাম টাইপৰ ঘৰ বিল্ডিঙে এখন ঘৰৰ মান নিৰ্ণয় নকৰে মানুহৰ মান নিৰ্ণয় কৰে নিষ্ঠাচাৰ আৰু ব্যক্তিত্ব কিন্তু এইগৰাকী নাৰীয়ে সেইবোৰ বুজি নাপায় এওঁ চিনি পায় কেৱল টকা টকা লাগিবই আজিৰ দিনত টকাই সৰ্বোচ্চ মোৰ ঘৰত তিনিখনকৈ গাড়ী আছে তোমালোকৰ ঘৰত কেইখন গাড়ী আছে আমাৰ ঘৰত এখন চাইকেল আছে আৰু এই চাইকেলখনত দুজন মানুহ আৰামছে বহি যাব পাৰি কোনো বেমাৰ আজাৰ নহয় তোহাৰ নামে যে তোৰ চাইকেল বৰ ঘৰলৈ মই কেতিয়াও হ'বলৈ নিদিওঁ কি হ'ব একো নহয় চব ঠিক হৈ যাব অসম নামৰ মিলন এদিন নহয় এদিন হ'বই কোনেও তাক ৰোধ কৰিব নোৱাৰে